মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কালি মই পৰিৱেশ পাঠৰ 2 নম্বৰ পৰিৱেশ কিতাপৰ 2 নম্বৰ পাঠৰ যিটো উৎসৱ পাঠ তাৰ সেই পাঠটোৰ কেৰেলাত উদযাপিত যিটো ওনাম উৎসৱ তাৰ বিষয়ে আমি আলোচনা কৰিলো। আজি আমি তাৰ পিছৰ পৰ্যায়ৰ যিখিনি পাঠ পিছৰ পৰ্যায়ৰ যিখিনি উৎসৱৰ বিষয়ে উল্লেখ আছে তাৰ বিষয়ে আমি আলোচনা কৰিম। আজি এইটো ওপৰত লিখিছে পোংগল উৎসৱ। এই পোংগল উৎসৱৰ পৰা পিছৰ পাঠখিনি পিছৰ লিখা কথাখিনি আমি আজি পঢ়িম। প্ৰথমতে মই ইয়াত কি লিখা আছে সেইটো আমি এবাৰ পঢ়ি লৈছো, তাৰ পিছতে তোমালোকক মই এই কথাখিনি মই বুজাই দিম। পোংগল উৎসৱ তামিলনাডুত উদযাপন কৰা হয়। ই এক কৃষিভিত্তিক উৎসৱ। পোংগল উৎসৱক অসমৰ ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি। সেইদিনা সকলোৱে নিজৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰে আৰু জাবৰ জোথৰ এঠাইত গোট খুৱাই জমা কৰে। ৰাতি সমূহীয়াভাৱে আহাৰ গ্ৰহণ কৰাৰ পাছত ৰাতিপুৱা মাঘ বিহুৰ মেজিৰ দৰে জুই জ্বলাই দিয়ে। এই উৎসৱত সকলোৱে লগ হৈ ঢোল বজাই আনন্দ কৰে। অৰ্থাৎ এই উৎসৱত কি কৰে, এই উৎসৱ সাধাৰণতে কেৱল তামিলনাডুত উদযাপন কৰা হয়। এই উৎসৱ কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়। এই কাৰণে কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়। কৃষি শব্দৰ অৰ্থ হৈছে খেতি, অৰ্থাৎ এই উৎসৱটো খেতিৰ লগত জড়িত সম্পৰ্কিত। এই উৎসৱ খেতিৰ লগত জড়িত আৰু খেতিৰ লগত সম্পৰ্কিত। সেইকাৰণে এই উৎসৱটো কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়। এই উৎসৱটোৰ লগত অসমৰ এটা অসমৰ যি বিহু উৎসৱ আছে, বিহুৰ 3টা প্ৰকাৰ, তাৰে এটা হ'ল মাঘ বিহু নাইবা ভোগালী বিহু। এই ভোগালী বিহুৰ লগত প্ৰায় একেধৰণে আমাৰ এই পোংগল উৎসৱটো উদযাপন কৰা হয়। ভোগালী বিহুত যিদৰে আমি খৰি বা খেৰ ইত্যাদিবিলাক জমা কৰি পিছদিনা ৰাতিপুৱা মেজি জ্বলাই দিওঁ, ঠিক তেনেদৰে পোংগল উৎসৱত বিভিন্ন ঠাইৰ জাবৰ জোথৰবিলাক বা বেয়া লেতেৰা বস্তুবিলাক জমা কৰি চাফ চিকুণ কৰি পিছৰ দিনা ৰাতিপুৱা সেইবোৰ জ্বলাই দিয়া হয়। ঠিক তেনেদৰে আমাৰ যেনেদৰে মাঘৰ বিহুত ৰাতি ভেলাঘৰত থাকি ভেলাঘৰ ৰখে আৰু তাতে ৰাতি নৈশ আহাৰ গ্ৰহণ কৰে, ৰাতি সকলোৱে মিলি ভোজ ভাত খায়। ঠিক তেনেদৰে এই পোংগল উৎসৱতো সকলো গাঁৱৰ মানুহে সমাজৰ মানুহে একেলগ হৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰে আৰু লগতে এই উৎসৱত সকলোৱে মিলি ঢোল বজাই আনন্দ উৎসৱ কৰে। এই উৎসৱত সকলোৱে ঢোল তাল বজাই ইত্যাদি কৰি আনন্দ কৰে। এয়াই হ'ল চমু অৰ্থত পোংগল উৎসৱৰ বিৱৰণ। আমি চমুকৈ ক'বলৈ গ'লে পোংগল উৎসৱত আমাৰ মাঘ বিহু বা ভোগালী বিহুত যেনেদৰে ৰাতি সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰোঁ, ঠিক তেনেদৰে তেওঁলোকেও ৰাতি সকলোৱে সমূহীয়াভাৱে আহাৰ গ্ৰহণ কৰে। আৰু তাৰ লগে লগে আমি যেনেদৰে ৰাতিপুৱা মেজি জ্বলাই খেৰ বা খৰিৰ মেজি জ্বলাই দিওঁ, ঠিক তেনেদৰে তেওঁলোকে আগৰ দিনা চাফা কৰি থোৱা যিবিলাক জাবৰ জোথৰ পৰিষ্কাৰ কৰি থোৱা সেইবোৰ পিছৰ দিনা ৰাতিপুৱা জ্বলাই দিয়ে। গতিকে এই দুয়োটা উৎসৱৰ মাজত এটা সাদৃশ্য দেখা পোৱা যায়। আৰু লগতে পোংগল উৎসৱত সকলোৱে ঢোল বজাই কিন্তু আনন্দ কৰাও পৰিলক্ষিত হয়। ইয়াৰ পিছত উল্লেখ আছে দশেৰা উৎসৱ। এই দশেৰা উৎসৱত কথাখিনি আমি এবাৰ পঢ়ি লৈছোঁ। দশেৰা হ'ল উত্তৰ ভাৰতৰ লোকসকলে পালন কৰা এটা উৎসৱ। এই দশেৰা উৎসৱ পালন কৰাৰ এটা কাহিনী আছে। ৰামে বনবাসত থকাৰ সময়ত ৰাৱণে সীতাক লংকালৈ হৰণ কৰি নিছিল। ৰামৰ পত্নী সীতাক উদ্ধাৰ কৰিবলৈ ৰাম ৰাৱণৰ মাজত যুদ্ধ হৈছিল। ৰামে ৰাৱণক যুদ্ধত হৰুৱাই বধ কৰিছিল। ৰামৰ এই জয়ত উল্লাসিত হৈ উৎসৱ হিচাপে দশেৰা পালন কৰা হয়। সীতাক লংকালৈ এই উৎসৱৰ লগত এইটোৱে সাদৃশ্য আছে যে দশেৰা হ'ল একচুৱেলি উত্তৰ ভাৰতৰ যিবিলাক আমাৰ ভাৰতৰ যিখন মানচিত্ৰ, সেই মানচিত্ৰখন চালে 4টা দিশ আছে, পূব পশ্চিম উত্তৰ দক্ষিণ। ইয়াৰে যিটো উত্তৰ দিশ, এই উত্তৰ দিশত এই দশেৰা উৎসৱটো উদযাপন কৰা হয়। ৰামৰ পত্নী হ'ল সীতা। এই সীতা যেতিয়া ৰামে বনবাসত গৈছিল, বনবাসত অজ্ঞাতবাসৰ কাৰণে 14 বছৰ ৰামে বনবাস খাটিছিল বুলি এটা প্ৰবাদ আছে। সেই 14 বছৰ যেতিয়া ৰামে বনবাস খাটিছিল, তেতিয়া ৰাৱণে কি কৰিলে, ৰামৰ যিগৰাকী পত্নী অৰ্থাৎ ৰামৰ যিগৰাকী ঘৈণীয়েক তেখেতক লংকালৈ হৰণ কৰি নিছিল। অৰ্থাৎ লংকালৈ ৰামৰ পত্নীগৰাকীক চুৰি কৰি হৰণ কৰি নিছিল। পিছত ৰামে যেতিয়া ওলাই আহিলে, সেই ৰামৰ পত্নী সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰাম আৰু ৰাৱণৰ মাজত যুদ্ধ হৈছিল। আৰু সেই যুদ্ধখন হৈছিল লংকাত হৈছিল।
সেই লংকাতে সেই যুদ্ধখন হৈছিল আৰু যুদ্ধত ৰামে ৰাৱণক যুদ্ধত হৰুৱাই পেলাইছিল যেতিয়া ৰামে ৰাৱণক যুদ্ধত হৰুৱাইছিল আৰু যেতিয়া ৰামে জয়ী হৈছিল বা ৰামে জিকিছিল ৰামৰ নিজৰ পত্নীগৰাকী জয়ী হৈ জিকাই ঘূৰাই পাইছিল তেতিয়া ৰামে এই জয়ত উল্লাস হৈ তেতিয়াৰ পৰাই ৰাম ৰাৱণৰ এই জয়ত উল্লাসিত হৈ দশেৰা উৎসৱ তেতিয়াৰ পৰা পালন কৰা হয় তো এইখিনি দশেৰা উৎসৱৰ মূল নিয়ম ইয়াত এটা পৌৰাণিক কাহিনী জড়িত হৈ আছে এটা ঐতিহাসিক অৰ্থাৎ বুৰঞ্জীমূলক কাহিনী ইয়াতে জড়িত হৈ আছে ৰাম ৰাৱণৰ মাজত যেতিয়া যুদ্ধ হৈছিল আৰু সেই যুদ্ধ হৈছিল ৰামে 14 বছৰ বনবাস খাটিছিল বা অজ্ঞাতবাস খাটিছিল তেতিয়া ৰামৰ পত্নীগৰাকী ৰাৱণে লংকালৈ হৰণ কৰি নিছিল অৰ্থাৎ চুৰি কৰি নিছিল পিছত আকৌ ৰামে অজ্ঞাতবাসৰ পৰা উভতি অহাৰ পিছত ৰামে নিজৰ পত্নীক উভতাই আনিবৰ বাবে ৰাম ৰাৱণৰ মাজত এখন যুদ্ধ হৈছিল সেই যুদ্ধত ৰাম জয়ী হ'ল আৰু সেই জয়ৰ উৎসৱ হিচাপে সেই জয়ত উল্লাসিত হৈ দশেৰা উৎসৱ পালন কৰিছিল এইখিনি হ'ল দশেৰা উৎসৱৰ চমু বিৱৰণ ইয়াৰ উপৰি কিছুমান লিখা আছে পিছৰ ফালে এই উৎসৱত ৰামলীলা প্ৰদৰ্শন কৰা হয় দশমূৰধাৰী ৰাৱণ কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি সাজি জ্বলাই দিয়া হয় এই কাৰ্য আমাৰ প্ৰচলিত প্ৰবাদ দুষ্টক দমন সন্তক পালনৰ এটা ভাল উদাহৰণ এই দশেৰা উৎসৱ পালন কৰাৰ সময়ত পূব ভাৰতত দুৰ্গা পূজা পালন কৰা হয় এই দুৰ্গা পূজাত দুৰ্গাৰ প্ৰতিমা সাজি পূজা অৰ্চনা কৰা হয় সকলোৱে নতুন কাপোৰ লয় আত্মীয় স্বজন প্ৰতিবেশী ঘৰলৈ নিমন্ত্ৰণ জনায় নানা ধৰণৰ মিঠাই প্ৰস্তুত কৰা হয় হৰতকালত এই উৎসৱ পালন কৰা হয় বিজয়া দশমীৰ দিনা এই দুৰ্গাৰ প্ৰতিমা নদীত বিসৰ্জন দিয়া হয় যেতিয়া এই উৎসৱ দশেৰা উৎসৱ পালন কৰে বা উদযাপন কৰে তেতিয়াই ৰামলীলা প্ৰদৰ্শন হয় আমি যে ৰাস চাওঁ সেই বিভিন্ন সময়ত এইবিলাক ৰামলীলাবিলাক প্ৰদৰ্শন কৰা হয় এই দশমূৰধাৰী মানে হয় যে যাৰ 10টা মূৰ এই ৰাৱণৰ 10টা মূৰ আছিল বুলি কোৱা হয় আৰু ৰাৱণৰ 10টা মূৰ আছিল সেইকাৰণে ৰাৱণক দশমূৰধাৰী আমাৰ যিদৰে কেৱল এটা মূৰ আছে বা এটা মগজু আছে এই মূৰটো ঠিক তেনেদৰে ৰাৱণৰ কিন্তু 10টা মূৰ আছিলে গতিকে ৰাৱণক দশমূৰধাৰী বুলি কোৱা হয় দশমূৰধাৰী ৰাৱণ কুম্ভকৰ্ণ আৰু মেঘনাথ এই তিনিটাৰ প্ৰতিকৃতি খেৰৰ প্ৰতিকৃতি সাজে আৰু খেৰৰ প্ৰতিকৃতি সাজি ইহঁতক জয়ী কৰিলো বুলি বা জিকিলো বুলি জ্বলাই দিয়া হয় আচলতে এই যে জ্বলাই দিয়া যিটো কাৰ্য এইটো কাৰ্য হ'ল বেয়া বস্তুবিলাকক দমন কৰা অৰ্থাৎ দুষ্টক দমন আৰু সন্তক পালন কৰা এটা ভাল উদাহৰণ বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ বেয়া বস্তুবিলাকক যিয়ে বেয়া কাম কৰে বা যিয়ে অসূয়া অপ্ৰীতি ধৰণৰ কামবিলাক কৰে এইবিলাক আমি কেনেকৈ পালন কৰিব লাগে অৰ্থাৎ এই দশমূৰধাৰী মানুহবিলাকক যে প্ৰতিকৃতি সাজি জ্বলাই দিয়া হয় এই কামটোকে যে এটা বেয়া কাম এই কামটো বেয়া কামৰ এটা উৎকৃষ্ট উদাহৰণ বুলি জনা যায় ইয়াত লিখিছে এই দশেৰা উৎসৱ পালন কৰাৰ সময়ত যেতিয়া উত্তৰ ভাৰতত এই দশেৰা উৎসৱ পালন কৰে তেতিয়া আমাৰ ভাৰতৰ বাকী আন ঠাইবিলাকত দুৰ্গা পূজা উদযাপন কৰা হয় এই দুৰ্গা পূজাতে সকলোৱে কি কৰে আমি সকলোৱে নতুন কাপোৰ লওঁ অৱশ্যে আমাৰ অসমৰ যিহেতু জাতীয় উৎসৱ বিহু এই বিহুৰ সময়তে সকলোৱে নতুন কাপোৰ লওঁ তৎসত্ত্বেও যিহেতু দুৰ্গা পূজা এটা ৰাষ্ট্ৰীয় উৎসৱ হোৱাৰ হেতুকে এই ৰাষ্ট্ৰীয় উৎসৱৰ সময়তো সকলোৱে নতুন কাপোৰ পিন্ধে প্ৰতিবেশীক অৰ্থাৎ ঘৰৰ ওচৰ চুবুৰীয়া মানুহবিলাকক ঘৰৰ ওচৰলৈ নিমন্ত্ৰণ জনায় বা নানা ধৰণৰ অতিথি আপ্যায়ন কৰা দেখা যায় সাধাৰণতে দুৰ্গা পূজা শৰৎকালত হোৱা দেখা যায় আৰু যিদিনা দুৰ্গা পূজা শেষ হ'ব সেইদিনা বিজয়া দশমী বুলি কোৱা হয় আৰু বিজয়া দশমীৰ দিনা দুৰ্গাৰ প্ৰতিমা অৰ্থাৎ দুৰ্গা দেৱীৰ যিটো মূৰ্তি সেই মূৰ্তিটো নদীত উটুৱাই দিয়া হয় গতিকে এইখিনিয়ে দশেৰা উৎসৱৰ লগত জড়িত সম্পৰ্কিত কিছু বিষয়বস্তু ইয়াৰ পিছতে আছে ছট পূজা আমি বিহাৰী মানুহবিলাকৰ এটা ঘাই উৎসৱ সেইকাৰণে এইটো ঘাইকৈ বিহাৰতে উদযাপন হয় আমি পঢ়ি লৈছোঁ কথাখিনি তাৰপিছত আমি কথাখিনি ভাল ধৰণে আমি বুজিব পাৰিম ছট পূজা বিহাৰ আৰু উত্তৰ প্ৰদেশত উৎসৱ পালন কৰে ছট পূজা মূলতঃ সূৰ্য পূজা আজিকালি অসমতো হিন্দীভাষী লোকসকলে এই উৎসৱ পালন কৰে মহিলাসকলে এই পূজাত মুখ্য ভূমিকা পালন কৰে জনবিশ্বাস আছে যে এই পূজা নিষ্ঠাৰে পালন কৰিলে সূৰ্যৰ উত্তাপত অশুভ শক্তি নাশ হয় আৰু মানুহৰ আশা পূৰণ হয় আচলতে ছট পূজাটো এটা সূৰ্য পূজা বেলিটো ৰাতিপুৱা যে আমাৰ বেলি ওলায় বা বেলা ওলায় ৰাতিপুৱাৰ যিটো সূৰ্যটো ওলায় এই সূৰ্যটো পূজা কৰা হয় সেইদিনা
এই পূজাটো সাধাৰণতে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে অৰ্থাৎ অসমত থকা হিন্দীভাষী যিসকল হিন্দীভাষী মানুহেও এই ছট পূজাত নদীৰ পাৰত গৈ পালন কৰে। এই ছট পূজাত মূলতঃ মহিলাসকলেই মুখ্য ভূমিকা বা প্ৰধান ভূমিকা গ্ৰহণ কৰে। ইয়াত এটা বিশ্বাস আছে বা এটা ধাৰণা আছে যে এই ছট পূজা সূৰ্যক পূজা কৰিলে সূৰ্যৰ পোহৰৰ দ্বাৰা তাপ আৰু পোহৰৰ দ্বাৰা যিবিলাক সমাজত অসূয়া অপ্ৰীতি চলি থাকে, সমাজত যিবিলাক বেয়া কাম চলি থাকে, এই বেয়া কামবিলাক অসূয়া অপ্ৰীতিবোৰে সূৰ্যৰ উত্তাপত শেষ হৈ যায় বা নাশ হৈ যায় বা শেষ হৈ যোৱাৰ কথা এটা প্ৰবাদ আছে। ইয়াৰ পিছত লিখিছে ফাকুৱা বা হোলী উৎসৱ। আমি হোলী উৎসৱ বা ফাকুৱাৰ বিষয়ে আমি সকলোৱে জানোৱে আৰু সকলোৱে আমি সম্ভৱতঃ হোলী খেলোঁ, হোলীৰ সময়ত ৰং লগাওঁ, ফাকুৱা সানো, আবিৰ সানো, এইবিলাক সকলো আমি কৰোঁ। হ'লেও ইয়াত যিখিনি কথা উল্লেখ আছে সেইখিনি আমি কিনো উল্লেখ আছে এবাৰ চাওঁচোন। ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে। ভাৰতৰ ভিন ভিন ঠাইত হোলী বিভিন্ন ধৰণে পালন কৰা হয়। এই উৎসৱত ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলীয়া পানী এজনে আনজনৰ গালৈ ছটিয়াই বা গাত সানি নৃত্য গীত কৰি আনন্দ উপভোগ কৰে। ৰাজস্থানত চুং নামৰ বাদ্যযন্ত্ৰ বজাই নৃত্য গীত পৰিৱেশন কৰি হোলী পালন কৰা হয়। উত্তৰ ভাৰতৰ ব্ৰজধামত ইয়াক হোলী, পশ্চিমবংগ দৌলযাত্ৰা আৰু অসমৰ দৌল উৎসৱ বুলি কোৱা হয়। হোলীৰ সময়ত আমি সকলোৱে এজনে আনজনৰ গাত ৰং লগাওঁ, ৰং তামাচা কৰি আমি ফূৰ্তি কৰোঁ। তাৰোপৰি ৰঙৰ যিখিনি আবিৰ ৰং পানীৰ লগত মিক্স কৰি, পানীৰ লগত মিহলি কৰি, মিশ্ৰণ কৰি আমি পানীৰে এজনে সিজনৰ গালৈ ছটিয়াই দিয়া এটা কাৰ্য সম্পাদন হয়। লগতে এই হোলী উৎসৱ পালন হয় ফাগুন মাহৰ পূৰ্ণিমা তিথি। যেতিয়া ফাগুন মাহ হ'ব, সেই ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই হোলী উৎসৱ উদযাপন কৰা হয়। ভাৰতৰ ভিন ভিন ঠাইত এই উৎসৱ পালন কৰা হয় আৰু একচুৱেলি হোলী উৎসৱটো এটা সৰ্বভাৰতীয় উৎসৱ। আৰু লগতে এই উৎসৱত আমি হোলী খেলাৰ উপৰিও ৰং বিৰঙৰ কাপোৰবিলাক সেই দিনটোত পিন্ধোঁ। কিয়নো আমাৰ ৰং বিৰঙৰ কাপোৰবিলাক এই কাৰণেই পিন্ধোঁ যে হোলীত বিভিন্ন আমি ৰং খেলোঁ, ৰঙেৰে আবিৰ সানো বা আবিৰবিলাক এজনে সিজনৰ গাত সানো। আৰু আমি তেনেদৰে সেইকাৰণে আমি বিভিন্ন ৰঙৰ আমি কাপোৰবিলাক পিন্ধা দেখা যায়। তাৰোপৰি এই হোলী উৎসৱত বিভিন্ন নৃত্য গীত ইত্যাদি আমি পালন কৰি আমি উদযাপন কৰি আমি ফূৰ্তি কৰোঁ। ইয়াৰে ভাৰতৰ এখন ৰাজ্য আছে, সেইখন ৰাজ্যৰ নাম হ'ল ৰাজস্থান। এই ৰাজস্থানত চুং নামৰ এটা বাদ্যযন্ত্ৰ আছে। এই বাদ্যযন্ত্ৰটো বজাই নৃত্য গীত পৰিৱেশন কৰে। এই ৰাজস্থানৰ যেতিয়া হোলী উৎসৱ উদযাপিত হয়, চুং নামৰ এটা বাদ্যযন্ত্ৰ আছে। এই বাদ্যযন্ত্ৰটো বজাই নৃত্য গীতেৰে নাচ গানেৰে সিহঁতে উদযাপন কৰে। আৰু এই হোলী যিটো উৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াৰ নামসমূহ ভিন্ন ভিন্ন, অৰ্থাৎ ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াৰ নামসমূহ বেলেগ বেলেগ আছে। উত্তৰ ভাৰতৰ ব্ৰজধামত ইয়াক হোলী বুলি কোৱা হয় আৰু পশ্চিমবংগত দৌলযাত্ৰা বুলি কোৱা হয়। আৰু সেই হোলী উৎসৱটোকে আমাৰ অসমত কোৱা হয় দৌল উৎসৱ। গতিকে এইটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, তোমালোকে মনত ৰাখিবা যে হোলীৰ অসমত কোৱা নামটো কি। তাৰ অসমত যিটো নাম কোৱা হয় সেইটো হ'ল দৌল উৎসৱ। হোলীক অসমত দৌল উৎসৱ বুলি কোৱা হয়। এই সময়ত আমি ৰং ৰহস্য কৰোঁ। বিভিন্ন ৰং বিৰঙৰ চোলা পিন্ধি আমি এজনে ইজনৰ গাত ৰং ছটিয়াই দিওঁ, আবিৰ সানো আৰু ৰঙৰ আবিৰ সনা পানী মিক্স কৰি আমি এজনে আনজনৰ গালৈ ছটিয়াই দিওঁ। ঠিক এনেদৰে আমাৰ ফাকুৱা বা হোলী উৎসৱ উদযাপন কৰা হয়। এইটো এটা সমগ্ৰ সৰ্বভাৰতীয় উৎসৱ। গতিকে ফাকুৱা বা হোলীও হ'ল এক সৰ্বভাৰতীয় উৎসৱ। তো আজি মই তোমালোকক এইখিনিয়েই ক'লোঁ। 11 নম্বৰ পোংগল উৎসৱৰ পৰা আৰম্ভ কৰি আমি ফাকুৱা বা হোলী উৎসৱৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় মোৰ কথাখিনি বুজি পাইছা আৰু বুজিবলৈ চেষ্টা কৰিবা। যদি কিবা ৰৈ যায় তোমালোকে মোক সুধিবা, মই আকৌ এবাৰ বুজাই দিম। আৰু ইয়াৰ পিছত এইখিনি ধাৰণা যদি তোমালোকৰ সম্পূৰ্ণ হয় বা বুজি পোৱা, তাৰপিছত আমি অহা কাইলৈ বা সোমবাৰে 13 নম্বৰ পৃষ্ঠাৰ পৰা, অৰ্থাৎ ঈদ, সেই 13 নম্বৰ পৃষ্ঠাৰ ওপৰৰ ভাগত আছে ঈদৰ বিষয়ে আছে। ঈদৰ বিষয়ে ঈদ উল ফিতৰৰ সময়ত কেনেদৰে কি কৰা হয় সেই বিষয়ে আমি পঢ়িম।
আৰু সেইদিনাই আমি এই পাঠটো 2টা পৃষ্ঠা পঢ়ি আমি শেষ কৰি দিম। আশা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে বুজিব পাৰিছা, আৰু যদি বুজিব পৰা নাই তোমালোকে ক'বা আৰু মই বুজাই দিম, আৰু পাঠটোৰ শেষত মই ইয়াৰ প্ৰশ্ন উত্তৰবিলাক মই তোমালোকক ইয়াতে লিখি দিম, তোমালোকে সকলোৱে ভালদৰে লিখি লৈ মুখস্থ কৰিবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে কথাখিনি গুৰুত্ব দি শুনিবা আৰু ভালদৰে পঢ়িবা দেই।